কচোন কিবা কচোন কি খাই আছা আপেল আৰু বুট ন আমাৰ আজি প্ৰথম গাঁৱত বল খেলা হৈ আছে বৰ্তমান ভলীবল তাকে খাই আছো মই প্লেয়াৰ ৰলতি কেনে তো গাইজ যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে গমেই পাইছে চাগে আমাৰ ঘৰত যে হৈ আছে ভলীবল খেলা তাকে যাবৰ কাৰণে ওলালো ইফালে আহি কিনে দেখাব যে কোনোই নাই ফিল্ডত সেইটোৰ কাৰণে আৰু ইফালে চাইডত আহি কিনে অলপ বহিলো আৰু ইফালে চাব পাৰে ফাৰ্ষ্ট ছেকেণ্ড ট্ৰফি কেইটা ৰাখি থৈ দিয়া হৈছে তাৰপিছত আৰু বড়ো নৃত্য এটা নাচি কিনে ইফালে খেলা আৰম্ভ হৈ গ'ল তাৰপিছত আহিলো ভাত খাবা ইয়াতে খুৱাইছে এইফালে আৰু লগৰ কেইজন আছে এনেকৈ ভাতখিনি খাই লৈ ঘৰত যাই কিনে চুইটাৰ পিন্ধি আহিলো তাৰপিছত ফাইনেল খেলা হ'ল দুৰাপাৰা ভাৰ্চেছ ৰূপাহাৰা আৰু দুৰাপাৰা টিমটো চাওক আৰু এইফালে ৰূপাহাৰা টিমটো চাওকচোন গাইজ তাৰপিছত আহিলো মই ঘৰৰ ফালে ফাইনেল খেলাত জিতিলে ৰূপাহাৰাই আৰু গমেই পাব লাগে দুৰাপাৰা টিমটো কিমান সৰু